মই নক'লে হয়তো আপুনি নাজানিব যে এইখন এখন পথাৰ। শাওনৰ সপোন এটি লৈ সাজু হৈ উঠিছিল এই পথাৰখন। কোনোবা খেতিয়কে কঠীয়াও সিঁচিছিল ইয়াত। এতিয়া সেই কঠীয়াবোৰ পানীৰ তলত। এই পথাৰবোৰৰ দুখ খেতিয়কে বুজি পায়, কিন্তু আমি বুজি নাপাওঁ। বানে ভাঙি যোৱা ঘৰখনৰ বেদনা সেয়াও আমি অনুভৱ নকৰোঁ। বুকুত লৈ থকা হুমুনিয়াহবোৰ আমি দেখা নাপাওঁ। আলহী অতিথি আহিলেই উপচি পৰা ঘৰখন। মুৰব্বীজনে হেনো এতিয়া সাহায্যৰ বাবে বাট চায়। স্বাভিমান সামৰি থৈ বুকুত বৈ থকা আন এখন দিখৌ। বহুতে নাজানে নদীবোৰ কিয় বলীয়া হয়। নদীবোৰ বলীয়া হয় আপোনজনক হেৰুৱাই মানুহ বলীয়া হোৱাৰ দৰেই নদীবোৰো বলীয়া হয়। নদীখন বলীয়া হোৱাৰ কাৰণ বোলে বহুত। কোনোবাই কৈছে নদীখনৰ প্ৰিয় পাহাৰটো বোলে কোনোবাই কাটি ধ্বংস কৰি পেলালে। নদীখন বলীয়া নহয় পাৰেনে?